নমস্কাৰ সকলোকে and welcome back to my YouTube channel উৎপল কাশ্যপ টেক। আজি আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ওলাইছো মই টৰেন্টৰ বিষয়ে। এটা টৰেন্টৰ বিষয়ে ডিসকাস কৰাৰ আগত ফাৰ্স্ট অফ অল ইন্টাৰনেটৰ দুনিয়াখনত সকলোতকৈ মেইন ইম্পৰ্টেন্ট দুটা টাৰ্মছ হ'ল, সেইটো হ'ল এটা হ'ল আপলোড, এটা হ'ল ডাউনলোড। আপুনি ব্ৰাউজাৰত গৈ পেলাই তাত কিবা এটা সাৰ্চ কৰি দিলে দিয়াৰ লগে লগে ডিস্টেন্ট ৰিমোট সাৰ্ভাৰৰ পৰা আপোনাৰ কম্পিউটাৰৰ স্ক্ৰিনখনলৈকে যিখিনি ডাটা ট্ৰান্সফাৰ হৈ আহিল হেতুক কয় ডাউনলোড, আৰু আপুনি যেটো ৰিকুৱেষ্ট দিছিলে হেতু ৰিকুৱেষ্টটো আপুনি কৰিছিলে আপলোড। সো আপলোড এণ্ড ডাউনলোডৰ ওপৰতে গোটেই ইন্টাৰনেটৰ দুনিয়াখন টিকি আছে। এটা ধৰি লওক যদি কম মানুহে যদি সেই স্পেসিফিক কিবা এটা সাইটত কিবা এটা সাৰ্চ কৰিছে বা কিবা ডাউনলোড কৰিছে বা কিবা চাইছে তেতিয়াহ'লে চলি যাব, নো প্ৰবলেম। কিন্তু যদি 500 হাজাৰ লাখ লাখ মানুহে যদি সেম সাইটৰ পৰা সেম ডাটা সেম ইনফৰমেশন চাব বিচাৰি আছে তেতিয়াহ'লে যদি সেই সাৰ্ভাৰটো ষ্ট্ৰং নহয় তেতিয়াহ'লে কাবাৰ তাত পেজটো আহিব, কাবাৰ তাত আহিব সাৰ্ভাৰ নট ফাউণ্ড কিবা কিবি, যিটো মেট্ৰিকৰ ৰিজাল্ট চোৱা টাইমত জেনেৰেলি প্ৰবলেমটো ফেচ কৰোঁ আমি, যে মই চাব পৰা নাই সি তাত পেজটো লোড হৈ আছে কিন্তু মোৰ তাত পেজটো লোড হোৱা নাই। একচুৱেলি এইটো প্ৰবলেম এইটো কাৰণে হয় কাৰণ সেইবিলাক সাৰ্ভাৰ ইমান ষ্ট্ৰং নহয় আৰু আপলোড স্পীডটো ইমান হাই নাথাকে। এতিয়া আহোঁ মেইন টপিকটো লৈ টৰেন্টৰ বিষয়ে। টৰেন্টটো হৈছে ঠিক তেনেকুৱা ধৰণৰ আপলোড ডাউনলোড ইউজ কৰা বস্তু এটাই, কিন্তু ইয়াৰ মেকানিজমটো অলপমান বেলেগ ধৰণৰ। এতিয়া মোৰ ওচৰত এটা ফাইল আছে, ধৰি লওক এইটো এটা ডকুমেণ্ট হ'ব পাৰে, গান হ'ব পাৰে, কিবা যিকোনো ভিডিঅ' হ'ব পাৰে, কিন্তু মোৰ লগত কোনো সাৰ্ভাৰ নাই। তো ফাইলটো মই কেনেকৈ বেলেগৰ লগত শ্বেয়াৰ কৰিম বা কেনেকৈ মই এইটো ৰিলিজ কৰিম, তেতিয়া মই সেই ফাইলটো টৰেন্টৰ সহায়ত শ্বেয়াৰ কৰিব পাৰোঁ উইদাউট এ ডেডিকেটেড সাৰ্ভাৰ। ধৰি লওক মোৰ ওচৰত এটা গান আছে, সেইটো মোৰ নিজৰ গান, সেইটো কোনো কপিৰাইট আইটেম বা কপিৰাইট কণ্টেণ্ট নহয়। মই কপিৰাইট নহয় বুলি এই কাৰণত কৈ আছোঁ কাৰণ এইটো লিগেল নে ইনলিগেল এইখিনি কথা অলপ পিছত ডিসকাস কৰিম। ফাৰ্স্ট অফ অল টৰেন্টৰ সহায়ত মেইনলি পাইৰেচি হয় বা কপিৰাইটেড আইটেমছবিলাক শ্বেয়াৰ হয়, যিটোৰ কাৰণে টৰেন্ট এতিয়া বৰ্তমান বেণ্ড। উইথ VPN ইউজ কৰিব পাৰি, কিন্তু তথাপি টৰেন্ট বেণ্ড, বহুত সাইটছ টৰেন্ট এতিয়া নুখুলে। চ' বেক টু দ্য টপিক। চ' গান এটা আছে মোৰ লগত, কপিৰাইট নাই, গানটো মোৰ নিজৰ গান, তো সেই গানটো মই এতিয়া শ্বেয়াৰ কৰিব লাগে। ইউটিউব বাদ দিলোঁ, ইউটিউবৰ কথা আহি পৰা নাই, ইয়াত মই টৰেন্টৰ কথা পাতি আছোঁ। তো কি কৰিম, ফাইলটো প্ৰথমতে মই এটা টৰেন্ট ক্লাইণ্টত গৈ পেলাই সেই ফাইলটোৰ লিংক কৰি এটা টৰেন্ট ফাইল বনাই সেই টৰেন্ট ফাইলটো মই এটা যিকোনো টৰেন্ট হোষ্টিং ৱেবছাইটত সেই টৰেন্টটো আপলোড কৰি দিম। তাৰপাছত সেই টৰেন্টৰ যিটো এটা মেগনেট লিংক হওক বা যিটো টৰেন্ট ফাইলটো হ'ব, সেইটো যদি মই কাৰোবাৰ লগত শ্বেয়াৰ কৰি দিওঁ, তেতিয়া সেই শ্বেয়াৰ কৰা মানুহজনে যদি সেই ফাইলটোত নিজৰ টৰেন্ট ক্লাইণ্টত ডাউনলোড কৰিব আৰম্ভ কৰি দিয়ে, তো লাহে লাহে ফাইলটো আপোনাৰ তাত এনেকৈ ডাউনলোড হ'ব, ষ্টাৰ্ট হ'ব। টৰেন্টৰ আপলোড ডাউনলোডৰ ক্ষেত্ৰত দুটা টাৰ্ম ইউজ হয়, সেইটো হ'ল চিড আৰু লিডছ। মানে চিড মানে হ'ল মই হ'লোঁ চিড, মানে মোৰ ওচৰত গোটেই ফাইলটো আছে, আৰু লিডছ হ'ল আপুনি, কাৰণ আপোনাৰ ওচৰত গোটেই ফাইলটো নাই। চ' আপুনি লিডছ, মই চিড, তো মোৰ পৰা আপুনি ডাউনলোড কৰিছে, আপোনাৰ তাত অলপ অলপকৈ 5% 10%কৈ ডাউনলোড হ'ব ষ্টাৰ্ট হ'ল, আপোনাৰ তাত ফাইলটো অলপ অলপকৈ যাব ষ্টাৰ্ট হ'ল। এতিয়া থাৰ্ড কোনোবা এজন বেলেগ মানুহে আকৌ চেম টৰেন্ট ফাইলটো ডাউনলোড কৰি পেলাই সি নিজৰ টৰেন্ট ক্লাইণ্টত ফাইলটো লগাই দিলে, টৰেন্ট ফাইলটো ষ্টাৰ্ট কৰি দিলে ডাউনলোড। এতিয়া কি হ'ব, তেতিয়া হ'ব চিড এটাই থাকিব, ময়ে চিড, আৰু লিডছ দুটা হ'ব। তেতিয়া আপুনি আৰু সেই মানুহজন লিডছ হ'ব। তেতিয়া কি হ'ব, সেই মানুহজনে আপোনাৰ পৰা ফাইলটো অলপ অলপকৈ ডাউনলোড কৰিব পাৰিব আৰু মোৰ পৰা ডাউনলোড কৰিব পাৰিব, কাৰণ আপোনাৰ লগত ফাইলটো পাৰ্চিয়েল থাকিব, আংশিকভাৱে থাকিব, পাৰ্টকৈ যায় বস্তুবিলাক। কাৰণ মোৰ লগত গোটেইটো আছে, আপোনাৰ লগত পাৰ্টকৈ আছে, তো তাৰ পৰা আপোনাৰ পৰা অলপমান পাব, মোৰ পৰা অলপমান পাব, তো তেওঁ এটা লিডছ, আপুনি এটা লিডছ, মই এটা চিড। এতিয়া ধৰি লওক তেনেকৈ যদি বস্তুটো এনেকৈ গৈ থাকে, বাঢ়ি গৈ থাকে, এনেকৈ ধৰি লওক 30-40 জন মানুহে ডাউনলোড কৰিব ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে 30-40 জন মানুহ হ'ব লিডছ আৰু মই অকলে থাকিম চিড। তেতিয়াও তাৰ পাছত কি হ'ব, ডাউনলোড কৰোঁতে এটলিষ্টটো ধৰি লওক 15-20 জন মানুহ ডাউনলোড কমপ্লিট হৈ যাব কিছু সময় পাছত। তেতিয়া যদি তেওঁলোকে নিজৰ মানে টৰেন্টটো ষ্টপ কৰি নিদিয়ে, তেতিয়া তেওঁলোকে একোটা চিডত পৰিণত হ'ব। তেতিয়া কি হৈ গ'ল, ফাইলটোৰ ডাউনলোড স্পীডটো আৰু বাঢ়ি যাব, কাৰণ চিড হৈ গ'ল তেতিয়া 20টা আৰু লিডছ হৈ গ'ল 10টা। তেনেকৈ টৰেন্টিংটো হ'ল এখন জাল বুলি ধৰি লওক এইখন। আৰু বহুতে এইটো ক্ষেত্ৰত ডাটা বচাব খোজে, টৰেন্ট ক্লাইণ্টত গৈ পেলাই আপলোড স্পীডটো 1 KB 2 KB কৰি দিয়ে, তেতিয়া চিডছ থাকিলেও কিন্তু স্পীডটো সিমান মানে ভাল স্পীড নাপাব। আৰু যদি স্পীডটো ভাল হ'ব লাগে তেতিয়াহ'লে আপলোড স্পীডটো আনলিমিটেড কৰি থৈ দিব লাগিব, যাতে চবে আৰামছে ডাউনলোড কৰিব পাৰে ভাল স্পীডত। তো এতিয়া আহোঁ সকলোতকৈ ডাঙৰ টপিকটো লৈ, সেইটো হ'ল টৰেন্ট ইউজ কৰাটো ক্ৰাইম নেকি, টৰেন্ট ইউজ কৰাটো কিবা অপৰাধ নেকি। টৰেন্টৰ ৱেবছাইট খুলিলে ওপৰত এটা এলাৰ্ট দি দিব, এনেকুৱা ধৰণৰ এটা এলাৰ্ট দিয়ে, আৰু ইয়াতে কোৱা আছে যে যদি আপুনি টৰেন্ট ইউজ কৰি পেলাই কিবা কপিৰাইট বস্তু ডাউনলোড কৰে, তেনেহ'লে আপোনাৰ 3 বছৰ জেল অথবা 3 লাখ টকাৰ ফাইন হ'ব পাৰে। এইটো কৰাৰ এটাই কাৰণ, টৰেন্টৰ সহায়ত
মেক্সিমাম 99% ধৰক কপিৰাইট আইটেম শ্বেয়াৰ হয়, যিটোৰ কাৰণে টৰেণ্টটো গভৰ্ণমেণ্টে এতিয়া বৰ্তমান বেন কৰি দিছে। VPN ইউজ কৰি পেলাই টৰেণ্ট খুলি পেলাই আপুনি কিবা কপিৰাইট নাথাকা বা কিবা ইম্পৰ্টেণ্ট বস্তু ডাউনলোড কৰিব পাৰে। এইটো সঁচা যে টৰেণ্টত মেইনলি পাইৰেচিয়ে হয়, কিন্তু অকল পাইৰেচি নহয়, এইটো বেছি পাইৰেচিয়ে হয়, কথাটো সেইটো। আৰু টৰেণ্টৰ লগত এতিয়া এটা শব্দ কৈছিলোঁ নহয়, মেগনেটিক লিংক বুলি। তো মেগনেটিক লিংকটো হৈছে এটা লিংকে টৰেণ্ট ফাইলটোৰ নিচিনাই লিংক এটা, মানে টৰেণ্টটোৰে এটা ৰিজেম্বলেঞ্চ ধৰি লওক। সেই লিংকটো যদি পেষ্ট কৰি দিয়ে, তো সেই লিংকটো অট'মেটিকেলি আপোনাৰ টৰেণ্ট যিটো ক্লাইণ্ট থাকিব, সেই ক্লাইণ্টটোৰ পৰা নিয়াৰ বাই যিমানকেইটা নোটছ আছে, সেইটো মানে ছিষ্টেমেটিকেলি গম পাব আৰু। তো সেই নোটছকেইটাৰ পৰা ডাউনলোড কৰিব ষ্টাৰ্ট কৰি দিয়ে, এজ ইফ মানে টৰেণ্ট ফাইল আৰু মেগনেট লিংক ধৰি লওক এটাই বস্তু আৰু টৰেণ্টৰ যিটো ফাইল মানে শ্বেয়াৰ কৰা ছিষ্টেম, কেনেকৈ লিডছ, কেনেকৈ চিট, সেইটো এটা মই ইয়াতে মানে এটা ডায়েগ্ৰাম আঁকি পেলাই দেখাই দিছোঁ, চাই লওক। চ' ধৰি লওক মোৰ কম্পিউটাৰত থকা যিটো ফাইল আছে, অৰ্থাৎ গান আছে, সেইটো হ'ল এই ফাইলটো ফৰ এক্সাম্পল আৰু। চ' এই ফাইলটো মোৰ লগত আছে, এইটো হ'লোঁ মই, এইটো চিড, এই ফাইলটোৰ গোটেইকেইটা পাৰ্টছ মোৰ লগত আছে। এইটো মই এতিয়া টৰেণ্টত দি দিলোঁ, এতিয়া টৰেণ্টিং হ'ব। আপুনি হ'ল পিয়াৰ, আপুনি এতিয়া এই ফাইলটো ডাউনলোড কৰিব। চ' আপুনি 1 নম্বৰ পাৰ্টছটো পালে, 3 নম্বৰ পাৰ্টছ পালে আৰু 5 নম্বৰ পাৰ্টছটো পালে ইয়াৰ পৰা। আৰু এজন আপোনাৰ ফ্ৰেণ্ডেও ছেইম ফাইলটোকে ডাউনলোড কৰিব গৈছে টৰেণ্টৰ পৰা। এতিয়া কি কৰিব, ইয়াৰ পৰা ল'লে 1 2, ইয়াৰ পৰা ল'লে 2 2, 3 2 আপোনাৰ পৰা ল'লে, 5 আপোনাৰ পৰা ল'লে, 4 আকৌ ইয়াৰ পৰা ল'লে। এই যিটো এটা মানে এইটো এটা যিটো জালৰ সৃষ্টি হ'ল, এই বস্তুটোকে কোৱা হয় টৰেণ্টৰ থ্ৰুত ফাইল শ্বেয়াৰিং। তো এইটোৱে আছিলে টৰেণ্টৰ ওপৰত এটা বেছিক ভিডিঅ'। এইটো ইমান ডিটেইলছত যোৱা নাই, আৰু যদি ডিটেইলছত ভিডিঅ' লাগে যে ট্ৰেকাৰ কি, মেগনেট লিংক কি বস্তু, কেনেকৈ ক্লাইণ্টত টৰেণ্ট ফাইল আপলোড কৰিব পাৰি, কেনেকৈ টৰেণ্ট ফাইল বনাব পাৰি, যদি এইটোৰ বিষয়ে ডিটেইল ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইমানখিনি আছিল, যদি চাই ভাল পালে লাইক কৰি দিব, যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।